ইঞ্চুৰেঞ্চটো মোক সকলোৱে সুধি আছিলে যে ইঞ্চুৰেঞ্চটো কি হয় আচলতে মোক সকলোৱে কমেণ্টত সুধি আছিলে যে ইঞ্চুৰেঞ্চটো কি কিয় দিব লাগে সো ইঞ্চুৰেঞ্চটো এই কাৰণে দিব নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ আসাম ষ্টাডিটি ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'টো মই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ গাহৰি পালনৰ যিটো বিজনেছ প্লেন সেই বিজনেছ প্লেনটো কেনেকৈ ফিল আপ কৰিব সম্পূৰ্ণ এই ভিডিঅ'টো মই দেখুৱাম গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব তাৰ আগতে যদি আপোনালোকে আমাৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়া ছাবস্ক্ৰাইব কৰি লওক সবলক ভিডিঅ'টো আৰম্ভ কৰোঁ সো আপোনালোকে চাব পাৰে প্ৰথমতে আছে বিজনেছ প্লেন পিগাৰী প্ৰথমতে নেম অফ দ্য এণ্টাৰপ্ৰেনিয়ৰ SAG মেম্বাৰ মানে মহিলাগৰাকী যিটো আত্মসহায়ক গোটৰ যিটো মহিলাগৰাকী সেই মহিলাগৰাকীৰ নামটো ইয়াত লাগিব তাৰপিছত SAG MIS কোড এটা MIS কোডৰ নাম্বাৰটো লাগিব তাৰপিছত কাৰেণ্ট ইকনমিক এক্টিভিটি মানে বৰ্তমান মহিলাগৰাকী কি ব্যৱসায়ৰ লগত জড়িত হৈ আছে গতিকে আপোনালোকে যিটো ব্যৱসায় কৰিব সেই ব্যৱসায়টোৰ নাম লিখি দিব যদি ব্যৱসায় কৰা নাই তেনেহ'লে আপোনালোকে হাউচৱাইফ বুলি দিব পাৰে কাৰেণ্ট ইনকামটো হৈছে মই দিয়া নাই ন বুলি কাৰণ হাউচৱাইফ হয় গতিকে তেওঁৰ ইনকাম নাই বৰ্তমান সেইটো কাৰণে ন বুলি দিলোঁ তাৰপিছত নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেনড টু ষ্টাৰ্ট অবজেক্ট এক্সপ্লেন মানে কি হৈছে বৰ্তমান মহিলাগৰাকী যিটো বিজনেছ মানে আৰম্ভ কৰিব বা ডাঙৰ কৰিব বিচাৰিছে সেই বিজনেছ আপোনালোকৰ নামটো লিখিব লাগিব আৰু সেই বিজনেছটো মানে তেওঁ আৰম্ভ কৰিব বিচাৰিছে নে ডাঙৰ কৰিব বিচাৰিছে যদি ডাঙৰ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এক্সপাণ্ডৰ ৰাইট চিন দিব আৰু যদি আৰম্ভ মানে নতুনকৈ আৰম্ভ কৰিব তেতিয়াহ'লে আপোনালোকে ষ্টাৰ্টৰ টিক মাৰ্ক দিব তাৰপিছত টাইপ অফ বিজনেছ মানে আপোনালোকে যিটো বিজনেছ ইয়াত মানে মেনশ্যন কৰিব সেই বিজনেছটো কোনটো কেটেগৰীৰ মানে হয় প্ৰডাকশ্যন ছাৰ্ভিচ এণ্ড ট্ৰেডিং পিগাৰ যিটো মানে গাহৰি পালন যিটো আছে সেইটো হৈছে প্ৰডাকশ্যন কাৰণ প্ৰডাকশ্যনটো হৈছে উৎপাদনৰ লগত জড়িত ছাৰ্ভিচটো হৈছে ধৰি লওক তেনেকুৱা চেলুন বা বিউটি পাৰ্লাৰ বা মোবাইল ৰিপেয়াৰিং শ্বপ সেইবোৰ কি হ'ব ছাৰ্ভিচত পৰিব কাৰণ সেইবোৰ কি কৰে সেৱা আগবঢ়ায় গতিকে সেইবোৰ কি হ'ব ছাৰ্ভিচত পৰিব তাৰপিছত ট্ৰেডিংটো আপোনালোকে জানেই চাগে ট্ৰেডিংটো হৈছে যিকোনো ধৰণৰ কিনা বেচামূলক যিবোৰ ব্যৱসায় আছে সেইবোৰ কি হ'ব ট্ৰেডিঙো পৰিব ধৰি লওক গ্ৰ'চাৰী দোকান বা ধৰি লওক হাৰ্ডৱেৰ দোকান তেনেকুৱা দোকানবোৰ হৈছে কি হ'ব ট্ৰেডিঙত পৰিব ইনভেষ্টমেণ্ট প্লেনটো হৈছে নাম্বাৰ অফ গড টু বি ৰেয়াৰ ইন এ পেজ আপোনালোকে যিটো মানে গাহৰি পালন কৰিব সেই তাত মানে কেইটা গাহৰি আপোনালোকে মানে আৰম্ভ কৰিব কেইটা গাহৰি আপোনালোকক মানে পালিব তো মই দিছোঁ দুটা নেম অফ দ্য ৰ মেটেৰিয়েল আপোনালোকৰ ৰ মেটেৰিয়েল কি লাগিব পিগলেটছ হোমমেড ফিড মেডিচিন বায়'চিকিউৰিটি মেজাৰ্ছ এণ্ড ইঞ্চুৰেঞ্চ পিগলেটছ ধৰি লৈছোঁ 5,000কৈ হ'লে দুটাত কিমান হ'ব 10,000 টকা ইয়াত চাওক ইউনিট প্ৰাইচ এণ্ড ইউনিট ৰিকুৱাৰ্ড আপোনালোকে যিটো দামটো হ'ব ইয়াত দিব আৰু যিটো যেইটা লাগিব সেইটো ইয়াত দিব আপোনালোকে চ' মই 5,000 টকাকৈ হ'লে দুটাত কিমান লাগিব 10,000 টকা তাৰপিছত হোমমেড ফিড লাগিব 15 টকাকৈ হ'লে 300 কিমান হ'ব 4,500 টকা তাৰপিছত মেডিচিন লাগিব আপোনালোকক মেডিচিন 200 টকাকৈ হ'লে দুটাত কিমান হ'ব 400 টকা সুৰক্ষাৰ কাৰণে বায়'চিকিউৰিটি মেজাৰ্ছটো হৈছে ধৰি লৈছোঁ 500 টকাকৈ হ'লে দুটাত কিমান যাব 1,000 টকা তাৰপিছত ইঞ্চুৰেঞ্চটো মোক সকলোৱে সুধি আছিলে যে ইঞ্চুৰেঞ্চটো কি হয় আচলতে মোক সকলোৱে কমেণ্টত সুধি আছিলে যে ইঞ্চুৰেঞ্চটো কি কিয় দিব লাগে চ' ইঞ্চুৰেঞ্চটো এই কাৰণে দিব লাগে ধৰি লওক গাহৰিটো আপুনি পালি আছে আৰু মানে পালি থকাৰ হঠাৎ মানে কি হ'ল গাহৰিটো মৰি গ'ল বা কিবা হৈ গ'ল তেতিয়া আপোনাৰ সেই মৰি যোৱাৰ কাৰণে আপোনালোকে চৰকাৰে কিবা ক্ষতিপূৰণ দিব সেইটো কাৰণে ইঞ্চুৰেঞ্চটো আপোনালোকে দিব লাগিব তো ইঞ্চুৰেঞ্চটো ধৰি লৈছোঁ 500 টকাকৈ হ'লে দুটাত কিমান যাব 1,000 টকা যাব যেনিবা তাৰপিছত টোটেল ইনভেষ্টমেণ্ট কিমান হ'ব 16,900 টকা এইটো আপোনালোকে প্লাছ কৰি ল'ব তাৰপিছত আছে ফাণ্ড ডিটেইল কি হ'ব ফাণ্ড ফ্ৰম mmua মানে আপোনালোকৰ মহিলা এই যিটো আঁচনি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা আপোনালোক কিমান দিব 10,000 টকা চেল্ফ কণ্ট্ৰিবিউশ্যন কিমান হ'ব 6,900 টকা কাৰণ সেইবিলাক 16,900 টকা আছিলে চৰকাৰে দিলে 10,000 টকা তো আৰু নিজৰ ফালৰ পৰা কিমান হ'ল 6,900 টকা টোটেল কিমান হ'ব 16,900 টকা মাৰ্কেটিং এণ্ড চেল্ছ প্লেনটো হৈছে প্ৰডাক্ট কি হ'ব আমাৰ মিট হ'ব মানে মাংস এক্সপেক্টেড প্ৰডাকশ্যন কিমান হ'ব ধৰি লৈছোঁ এবছৰত 150 কেজি হ'লে মানে দুটা গাহৰি যদি 150 কেজি হয় এভাৰেজ চেল প্ৰাইচটো কিমান আছে মই ধৰি লৈছোঁ 300 টকা আপোনালোকে আপোনাৰ অঞ্চলৰ অনুসৰি যিমান দিব পাৰে তো মই দিছোঁ 300 টকা 300 টকা হ'লে কিমান হ'ব 150 কেজিত 45,000 45,000 টকা হ'ব টোটেল যিটো আমাৰ টাৰ্ণ অভাৰ তাৰপিছত এক্সপেক্টেড এডিশ্যনেল ইনকাম পাৰ ইয়েৰ
আপোনালোকে ইয়াত যদি ইয়াৰ উপৰি যদি কিবা ইনকাম হয় তেতিয়াহ'লে আপোনাৰ ইয়াত ভৰাব পাৰে বা নভৰালে একো নহয়। ছাবমিটেড বাই ছিগনেচাৰ অফ দ্য SAG মেম্বাৰ, ইয়াত আত্মসহায়ক গোটৰ মহিলাগৰাকী ছিগনেচাৰ লাগিব। ভেৰিফাইড বাই ছিগনেচাৰ অফ দ্য ব্লক কৰ্ডিনেটৰ, ইয়াত ব্লকৰ কৰ্ডিনেটৰগৰাকীয়ে চাইন মাৰিব। তাৰপিছত এপ্ৰুভ হ'লে এপ্ৰুভ বুলি দিব, ৰিজেক্ট হ'লে ৰিজেক্ট বুলি দিব ইয়াত। চ' আজি ভিডিঅ'টো ইমান আছিলে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিব, আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আজি ভিডিঅ'টো ইমানেই। টেক কেয়াৰ এণ্ড বাই বাই।